সুভাষ দাস। আপনি ক'ৰ হয়? মই ইয়াৰে ইয়াৰে মানে বৰ্মা। আচ্ছা আপুনি দেখিছিল? দেখিছিলোঁ। কেনেকৈ হৈছিল ঘটনাটো? মই গাড়ীত মানে মানুহজনে ইপিনে পাৰ হৈ আহিছিল, তাৰপিছত স্কৰ্পিঅ'খন ফুল স্পীডত আছিল, ক্ৰছ কৰাতে লাগি গৈছিল। স্কৰ্পিঅ' আছিলে? স্কৰ্পিঅ'। কিমান টাইমত হৈছে নাই মোটামুটি? মোটামুটি 15 মিনিট আগত। 15 মিনিট আগত মানে 3টাত হৈছিলে? আচ্ছা আপুনি নিজ চকুৰে দেখিছে না? আচ্ছা তোমাৰ নাম? মোৰ নাম শ্ৰী মৃদুল্লাহ। ক'ৰ হয়? মই ইয়াতে কদম দাস। আচ্ছা কেনেকৈ হৈছিল? মানে চাইকেলখন শিকাবৰ পৰা ৰ'দটো ক্ৰচিং কৰিছে, কৰাৰ পিছত আপোনাৰ শিকাবৰ পৰা অভাৰ স্পীডত স্কৰ্পিঅ'খন আহিছিল বগা। তাৰপিছত এইখিনি টাৰ্ণিংটো লোৱাৰ লগে লগে স্কৰ্পিঅ'খন ডাইৰেক্ট আগত মাৰি পেলাই চাইকেলখন উঠাই আহিছে ডাইৰেক্ট। ডাইৰেক্ট কৰি গৈছিল আৰু অলপ আগত ৰখা আন কৰিছিল, তাৰপিছত হাল্লা হোৱাৰ লগে লগে ডাইৰেক্ট স্পীড অতি অভাৰ স্পীড গাড়ীৰ নাম্বাৰটো? ভালকৈ নাজানো কিবা আহি আছে। আচ্ছা এই যিজন মানুহে তাৰমানে চাইকেল চলাইছিল তেওঁ বড়ো ন অসমীয়া আছিল? বড়ো আছিলে। এতিয়া ক'ত লৈ যোৱা হ'ল? মেডিকেল লৈ গৈছে। মেডিকেল লৈ গৈছে। এতিয়া মানুহটো বাচিবনে? সেইটো আশা নাই। আশা নাই না? আৰু গাড়ীৰ নাম্বাৰটো আপুনি ক'ব পাৰিব? গাড়ীৰ নাম্বাৰটো সেনেকুৱা তাৰমানে মনত নাই, এনেই লাষ্টতটো 444 হয়। 444 হয়। আৰু গাড়ীৰ কালাৰটো কি আছিল? বগা আছিলে। স্কৰ্পিঅ' আছিলে। আপনি কি ক'ব এই এক্সিডেণ্টটো কিয় হ'ল বুলি আপুনি ভাবে? এক্সিডেণ্টৰ কাৰণ হ'ল আমাৰ স্পীড ব্ৰেকাৰৰ কাৰণে। তো ইয়াত ইমানকেইখন স্কুল আছে, মেডিকেলখন সন্মুখ আছে, ইয়াত কোনো স্পীড ব্ৰেকাৰৰ কণ্ডিশ্যন হেৰি একদম বেয়া। সেই স্পীড ব্ৰেকাৰ যে দিব লাগে, পুলিচ প্ৰশাসন ইয়াত থাকিব লাগে, কি আছে আমাৰ ইয়াত? কোনো এটা হেৰি নাই আমাৰ ইয়াত। সেইকাৰণে এক্সিডেণ্ট আজি বুলি নহয়, সদায় হৈ থাকে। প্ৰায় এক্সিডেণ্ট হয়তো। আপুনি ক'ব বিচাৰিছে যে বাছ ৰৈ আছিল, ৰৈ থকাৰ পিছত ইখন ক্ৰছ হৈ আহিছিলে, তেতিয়া এক্সিডেণ্ট হৈছিল। আচ্ছা স্কৰ্পিঅ' কোনফালে ছাইডৰ পৰা আহিছিলে? স্কৰ্পিঅ' ইপিনৰ পৰা পূবৰ পৰা আহি আছে, মানে নলবাৰীৰ পৰা আহি আছে। আৰু মানুহজন ক্ৰছ কৰিছিলে? পশ্চিম চাইডৰ পৰা আহি আছে। AS01DR আছিল 7344 গাড়ীখনৰ নাম্বাৰ। কি ক'ব লাগে? কি